Hello guys, good morning. Welcome back to my channel. আশা কৰোঁ আপোনালোকে সবে ভালে আছে, ময়ো ভালেই আছোঁ। সো আজি ব্লগটো মই 10টা মানৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ বিকজ ৰাতিপুৱা বহুত জল্দি হয়, মই একদম একো ব্লগে ষ্টাৰ্ট কৰিব পৰা নাই। সো আজি খানা চানা মই বনাই দিলোঁ, মই সোনকালে বনাওঁ, তো আজি মই খানা চানা বনাই দিলোঁ এতিয়া। আৰু মই কি বনাইছোঁ আপোনালোকক দেখুৱাম। তো মই এইটো বনাইছোঁ কোমোৰা দি মাছ বনাইছোঁ, কোমোৰা ভাজি বনাইছোঁ, চিম্পল দালি আছে, দালি ফ্ৰিজত থৈ দিছোঁ, দালি আগৰে আছিলে। সো গাইজ মই এতিয়া ভাবি আছোঁ, মোৰ ঘৰত মই ভোট জলকীয়া অনা আছিলে। সো ভোট জলকীয়াখিনি এনেকৈ থৈ দিলেতো বেয়া হৈ যাব। সো ভাবি আছোঁ ভোট জলকীয়াকেইটা মই অলপ আচাৰ দি থৈ দিওঁ। তো মই কেনেকৈ ভোট জলকীয়া আচাৰটো দিওঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো ব'লক মই আচাৰটো বনাওঁ। মোৰ ভোট জলকীয়া কটা হৈ গ'ল, কেৰাহী গৰম হৈ গ'ল, ইয়াতে মই মিঠাতেল দি দিওঁ। মিঠাতেল বেছিকেই দিম, অকণমান মিঠাতেল লাগিব। গোটেই আচাৰটো মিঠাতেলৰ ওপৰতে থাকিব, মিঠাতেল মই বেছিকেই দিম। তেলটো পূৰা গৰম হ'ব লাগিব। সো তেল গৰম হৈ গ'ল, ইয়াতে মই পাঁচফোৰণ দিম। ঘৰতে বনাই লৈছোঁ, কিনিবলৈও পোৱা যায়। ইয়াতে মই অকণমান বেছিকৈ পাঁচফোৰণ দি দিম। পাঁচফোৰণ দিলোঁ। পাঁচফোৰণখিনি মিলি হৈ গ'ল। তো এই পাঁচফোৰণ কৰাৰ পাছতে মই ইয়াতে ভোট জলকীয়াখিনি এড কৰি দিলোঁ। ইয়াতে মই 1 চামুচমান নিমখ, 2 চামুচমান মই নিমখ এড কৰি দিলোঁ। ভালকৈ মই মিলাই ল'ম। পুৰা চকুত ধৰি গৈছে আৰু পুৰা হওক, অকণমান দেৰি এইটো হওক। ইয়াতে মই ভিনেগাৰো এড কৰি দিম, চামুচ। মই এইটো ভিনেগাৰ ইউজ কৰিছোঁ। ভালকৈ হিলাই দিওঁ। জলকীয়াখিনি অলপ সিজিব লাগিব তেলতে, তেতিয়াহে মোৰ আচাৰ ৰেডি হৈ যাব। আৰু তেতিয়া সিজালৈকে মই জুইটো কমাই থৈ দিওঁ, আচাৰটো হৈ থাকক। সো মোৰ আচাৰ ৰেডি, মই এতিয়া গেছ অফ কৰি দিম। কিছুমান ভালকৈ সিজি গ'ল, কিছুমান সিজিব বাকী আছে। তো তেলখিনি মই ঠাণ্ডা হ'লেহে মই বটলত ভৰাম বা টেমা এটাত ভৰাম, চিচা টেমা। সো মই এতিয়া এইটো মানে তেল যেতিয়ালৈকে ঠাণ্ডা হ'ব, যিখিনি সিজা নাই সেইখিনিও সিজি যাব। সো চাই লওঁ, ইমান ধুনীয়া লাগি আছে কালাৰটো। হে গাইজ, তো মই কাম চাম কৰি পেলাই মই আজৰি হ'লোঁ। এতিয়া মই পটাপট গা ধুওঁ। ভাবিছোঁ এফালে যাম, বহুত দিনৰ পৰা প্লেনিং বনাই আছিলোঁ এফালে যাম বুলি, কিন্তু কিবা না কিবা অসুবিধা হয়। সো আজি এফালে যাওঁ আৰু এতিয়া গা চা ধুই ভাত চাত খাই নামাজ পঢ়ি পেলাই আমি ৰেডি হ'ম আৰু যাবলৈ। সো ব'লক ক'ত যাওঁ আপোনালোককো লৈ যাওঁ। আমি এতিয়া গৈ আছোঁ, আমি এতিয়া ৰেডি হৈ গৈ আছোঁ আৰু লেট হৈ গ'ল। এই ৰাস্তাটো কিমিং যায়।
ৰাস্তাটো যে ইমান ধুনীয়া, দুইফালে সেউজীয়া সেউজীয়া গছ, তাৰ মাজতে ৰাস্তা, বহুত ধুনীয়া লাগি গৈছে। পুৰা জংগল আৰু সন্ধিয়া আগে আগে ওলাই আহিব লাগিব, হয় নে নহয়? মাতিবৰ আগে আগে হাতী চাতি ওলাই ন, ভয় লাগে। हाथों में जाम है, हम रोज पीते हैं पर दिल नहीं भरा। चले ভয় লাগে দিবেন লোকেশন না পারলে मेरी गाल सुन दीवा, इंडियन दीवा लगता है तेरे नाम के जुदीवा कि मैं कितनी तो बोली डिजाइन सेक्सी आंखों। পুৰা জংগলৰ ভিতৰত সোমাই অহা নিচিনা লাগি আছে ন। কিমিনৰ জংগলত সোমাই গলো। টাইগাৰ ওলাই যাব নেকি? হা, টাইগাৰ ওলাই যাব? লাহে লাহে যাগো, একো দেখা একোৱে দেখা যোৱা নাই। ভিউ মোৰ ওপৰত উঠি আছো, মোৰ কাণ হেৰি হলে পুৰা মানুহ কাণ হেৰি হলে আমাৰ বৰফ যাবৰ কাৰণে পাগলা হৈ আছো। কি ৰাস্তা, মানুহ কেনেকে আহে এনেকে? কিমান ওপৰত উঠিলো আমি, আৰু আছে নে দূৰ নাজানো আৰু দেই। ডেঞ্জাৰ ৰাস্তা, পাহাৰৰ পৰা তলত নামি আছো। চ' ফাইনেলি বহুত বিচাৰি আহি পাই গ'লো। আৰু ট্ৰি হাউচ, ভিউ ব'লা আহা। ট্ৰি হাউচত যাবা? অ সেইয়া ট্ৰি হাউচ ন, বহাৰ জেগা। কি জেগা টেগা নাজানো আৰু। তাতে মানুহ আছে নেকি? উঠা, জিবিয়ান ট্ৰি হাউচত উঠিব। ইমান ধুনীয়া লাগিছে নহয় সন্ধিয়া বহি থাকি, বতাহ আৰু মানে জিবু, এয়া জিবিয়ান। ইমান বদমাছি কিয়? ক'ত যাব লাগে? ধৰিব, এইটো ভূতৰ ঘৰ হয়।
কেনেকুৱা লাগিছে জিবিয়ান শুনাচোন এফালে শুনা এইফালে কেনেকুৱা লাগিছে কোৱা ভাল লাগা নাই কোনফালে যাব লাগে আপোনাৰ সেইফালে নাযাওঁ ভাল লাগিছে জিবিয়ান মিথুন চালো মিথুন জংলী মিথুন নেকি নহয় ঘৰৰে হেৰি থৈছে আৰু এইটো এটা হেয়া চোৱা জিবিয়ান চোৱা হেয়া চ' গাইজ আজি এনেকেই ফুৰি ফুৰি ভিডিঅ'টো আজি সামৰণি মাৰিলোঁ ঘৰত গৈ আৰু ভিডিঅ' বনোৱা নহ'ল ভাগৰতে পূৰা মানে শুই গৈছিলোঁ আৰু তেনেকেই যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব থেংক ইউ